জেটিকিং কৰাৰ তালিকা আহিছে যদি আপুনি চৰকাৰী ঘৰৰ জেটিকিং কৰিছিল তেন্তে আপোনাৰ বাবে আহিছে সুখবৰ নতুনকৈ জেটিকিং কৰাৰ দুখন তালিকা প্ৰকাশ পালে যদি এই দুখন তালিকাত আপোনাৰ নাম থাকে তেন্তে আপুনি কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব কেতিয়া লাভ কৰিব পাৰিব গোটেইখিনি মই আপোনাক এই ভিডিঅ'ত দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব যদি আপুনি চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব তেন্তে ব্লগ আছে মূল ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম আপুনি ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক পাই যাব সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপুনি চাব পাৰিব তিনিটা অপচন দিয়া আছে প্ৰথম দিয়া আছে PMAYG তাৰ পিছত আৱাজ প্লাছ ইয়াৰ পাছত দিয়া আছে ইন্দিৰা আৱাস যোজনা IAY গল দিয়া আছে ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে আপুনি PMAYG প্ৰথম যেটো অপচন আছে হেইটো ৰাখিব তাৰ পিছত আপুনি টপিনে আহিব ইয়াত আপুনি চাব পাৰিব এটা অপচন দিয়া আছে হাউস প্ৰগ্ৰেছ এগেইন দা টাৰ্গেট ফাইনান্সিয়েল ইয়াৰ দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব প্ৰথম অপচনটো আপুনি এনেকৈ ৰাখিব পাছত আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা এই অপচনটো এনেকৈ ৰাখিব তাৰ পিছত আপুনি অল ষ্টেজত ক্লিক কৰি আপুনি ইয়াৰ পৰা আসাম সিলেক্ট কৰিব দুই নম্বৰত আপুনি পাই যাব পাছত আপুনি তলত আহিব ইয়াত দিয়া আছে সিলেক্ট ইয়াত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন আপুনি সিলেক্ট কৰিব যোৱা ভিডিঅ'ত বহুতে মাজুলীৰ পৰা কমেন্ট কৰিছিল সেই কাৰণে মই সেইখন তালিকা উলিয়াই দেখুৱাই আছো আৰু সেম প্ৰসেছ হয় আপুনি নিজেও আপোনাৰ এৰিয়া তালিকাখন উলিয়াব পাৰিব পাছত আপুনি সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ব্লকখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰিব তাৰ পিছত আপুনি ৱেট কৰিব পাছত আপুনি তলত আহিব ইয়াত দিয়া আছে সিলেক্ট ইয়াত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰিব পাছত আপুনি ইয়াত চাব পাৰিব ইয়াত দিয়া আছে সাবমিট আপুনি সাবমিটত ক্লিক কৰি দিব তাৰ পিছত আপুনি অলপ সময় ৱেট কৰিব পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এখন চৰকাৰী ঘৰৰ তালিকা আহিছে যদি এইখন তালিকাত আপোনাৰ নাম থাকে তেন্তে আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব বৰ্তমান নতুনকৈ যিসকলে জিটিং কৰিছিল সেই সকলৰ হল এইখন তালিকাত নাম থকা প্ৰতিজন ব্যক্তিয়ে এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব আৰু বৰ্তমান আপোনালোকে কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব সেইটো আপোনাক জনাই দিম এতিয়া প্ৰথম আপুনি ইয়াত আপোনাৰ গাঁওখনৰ নাম পাই যাব ইয়াত আপুনি চাব পাৰিব ইয়াত দিয়া আছে ব্লেজ ইয়াত আপোনাৰ গাঁৱৰ নাম থাকিব পাছত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত থাকিব আপোনাৰ নাম ইয়াত থাকিব আপোনাৰ মা-দেউতাৰ নাম ইয়াত থাকিব আৰু ইয়াত আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন যেটো নাম্বাৰ পাই যাব সেইটো আপুনি ৰাখি ল'ব আপোনাৰ নামৰ সৈতে কাৰণ আপোনাৰ নাম সলনি কৰিব পাৰে কিন্তু আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো কেতিয়া সলনি কৰিব নোৱাৰে কিবা কাৰণত যদি আপুনি গখন লাভ নকৰে তেন্তে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰৰ জৰিয়তে বা আপুনি দেখাব পাৰিব ব্লক অফিচত যে মোৰ আগতে নাম আছিল ঘৰৰ তালিকাত কিন্তু মই বৰ্তমান গখন লাভ কৰিব পৰা নাই সেই কাৰণে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি কপি নোট কৰি ইয়াৰ পৰা আপুনি নোট ডাউন কৰি ৰাখি ল'ব এতিয়া আপুনি নিশ্চয় বুজি পাইছে এই তালিকাখনত আপোনাৰ নাম কেনেকৈ চেক কৰে আৰু এই তালিকাখন বহুত ডাউন হয় ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে বহুত ডাউন তালিকা হয় কাৰণ বহুতে জিটিং কৰিছিল অনলাইন আৰু অফলাইনো কৰিছিল এতিয়া আপুনি কিমান টকা বাজেটৰ গখন লাভ কৰিব পাৰিব বৰ্তমান সক অফিচিয়ালি বৰ্তমান ঘোষণা কৰা নাই যে আপুনি কিমান টকা বাজেটৰ গখন লাভ কৰিব পাৰিব কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আন্ডাৰত হয় আপোনালোকে 1,60,000 টকা বাজেটৰ গৰ লাভ কৰিব পাৰিব 1,30,000 টকা আপোনালোকে ডাইৰেক্টলি আপোনাৰ একাউণ্টত তিনিটা কিস্তি লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে 30,000 টকা মিস্ত্ৰী খৰচৰ বাবদ লাভ কৰিব পাৰিব সেইখিনি পইচা আপোনাৰ জব কাৰ্ডত আহিব যদি আপুনি জব কাৰ্ড দিছিল তেতে আপোনাৰ জব কাৰ্ড একাউণ্টত 30,000 টকা মিস্ত্ৰী খৰচৰ বাবদ আহিব 90 দিনৰ টকা এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে এইখন তালিকাত আপোনাৰ নাম কেনেকৈ চাব পাৰিব আৰু লগতে আপোনালোকে কিমান টকা বাজেটৰ গৰ লাভ কৰিব পাৰিব সেইটো মই আপোনাক জনাই দিছো অলৰেডি এতিয়া আপোনালোকে আন এখন তালিকাত আপোনাৰ নাম কেনেকৈ চেক কৰিব পাৰিব যোৱা মাহত বহুত নাম সেকশন হৈছে নতুনকৈ আৰু সেইখন তালিকাত আপুনি আপোনাৰ নাম কেনেকৈ চাব পাৰিব সেইটো প্ৰসেছ মই আপোনাক দেখুৱাম আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা অফিচিয়েল ৱেবছাইটলৈ আহিব লাগিব ইয়াত আপুনি চাব পাৰিব ইয়াত দি আছে rsreporting.nic.in ইয়াত আপুনি ক্লিক কৰি আপুনি PMAYG এইখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপুনি অলপ সময় ৱেট কৰিব পাছত আপোনাৰ সন্মুখত প্ৰথম যেটো ৱেবছাইট আহিব লিংকত আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ সুবিধাৰ বাবে মই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি দিম তাত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজলৈ আহিব পাৰিব এতিয়া আপুনি চাব পাৰিব এতিয়া আপুনি ইয়াত ক্লিক কৰি আহিব নোৱাৰিব এক্সেক্ট লিংকত মই আপোনাৰ সুবিধাৰ বাবে ডাইৰেক্টলি এক্সেক্ট লিংকটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম আপুনি তাত ক্লিক কৰি ডাইৰেক্ট ইয়ালৈ আহিব পাৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজলৈ আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত দিয়া অল ষ্টেট ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি তলত আহি সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰি ল'ব পাছত তলত আহি ইয়াত আপুনি ব্লকত ক্লিক কৰি সিলেক্টত ক্লিক কৰি আপোনাৰ ব্লকখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহি ইয়াত আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহি ইয়াত সিলেক্টত ক্লিক কৰি এতিয়া আপুনি চন সিলেক্ট কৰিব 2025 আৰু 26 চন সিলেক্ট কৰিব পাছত তলত আহি ইয়াত আপুনি সিলেক্টত ক্লিক কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম অপচন আপুনি সিলেক্ট কৰি ল'ব পাছত আপুনি তলত আহিব এই কেপচন কোড আপুনি শুদ্ধ আনসাৰ উলিয়াই এইটো বক্সত এন্টাৰ কৰি আপুনি সাবমিটত ক্লিক কৰিব তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে হোৱাৰ পাছত আপুনি চাব পাৰিব ইয়াত এখন তালিকা আহিছে এইখন তালিকাত আপোনাৰ নাম চোৱাৰ বাবে প্ৰথম আপুনি চাব পাৰিব ইয়াত দি আছে বেনিফিচিয়াৰী ফাদাৰ স্পৌছ নেম দি আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ দি আছে ইয়াত আপোনাৰ প্ৰথম নাম থাকিব লগতে আপোনাৰ দেউতাৰ নাম থাকিব যদি আপুনি মহিলাৰ নামত আবেদন কৰিছিল তেন্তে আপোনাৰ হাজবেণ্ডৰ নাম ইয়াত থাকি যাব ইয়াত আপুনি এনেকৈ চেক কৰিব পাৰিব পাছত আপুনি চাব পাৰিব ইয়াত স্কিম নেম ফাইনান্সিয়েল ইয়াত দি আছে ইয়াত PMAYG 2025 আৰু 26 চন দি আছে আপুনি নিশ্চয় দেখিবলৈ পাইছে বহুতো নাম আহিছে এইখন তালিকাত নতুনকৈ সেশন হৈ আহিছে আৰু এইখন তালিকাত আপুনি আপোনাৰ নাম এনেকৈ চাব পাৰিব এতিয়া সাগৰিছ আপোনালোকে নিশ্চয় বুজি পাইছে এই দুখন তালিকাত আপুনি আপোনাৰ নাম এনেকৈ চাব পাৰিব যদি কিবা অসুবিধা হয় কিবা প্ৰশ্ন থাকে তেন্তে আপুনি নিশ্চয় কমেন্টত জনাব আৰু মই আপোনাক যোৱা ভিডিঅ দেখুৱাইছিলো যে আপোনালোকে কেনেকৈ তালিকাত আপোনাৰ নাম চাব পাৰিব লগতে যিসকলৰ নাম অহা নাই সেই সকলে কেনেকৈ ভেৰিফিকেশ্যন কৰিব পাৰিব সেই কাৰণে আপুনি যোৱা ভিডিঅটো চাব আৰু ইয়াৰ আগত যেটো ভিডিঅ আছে 3 নম্বৰত সেই ভিডিঅটো আপুনি চাব কাৰণ সেই ভিডিঅত মই
আপোনাক দেখুৱাইছো যে আপুনি কেনেকৈ আপোনাৰ অৰ্ডাৰ কপিখন ডাউনলোড কৰিব পাৰিব কাৰণ চাওক আপোনাৰ নামৰ গড় যিখন আছে এখন বেলেগক দিব পাৰে কিন্তু আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ সলনি কৰিব নোৱাৰে সেই কাৰণে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰৰ জৰিয়তে কেনেকৈ আপোনাৰ অৰ্ডাৰ শিট অৰ্ডাৰ কপিখন আপুনি ডাউনলোড কৰিব পাৰিব সেইখনৰ জৰিয়তে আপুনি গড়খন কেনেকৈ লাভ কৰিব পাৰিব গোটেইখিনি মই আপোনাক যোৱা ভিডিঅ'ত দেখুৱাইছিলো সেই কাৰণে আপোনালোকে যোৱা দুটা ভিডিঅ' চাবলৈ মিছ নকৰিব আৰু নেক্সট ভিডিঅ'টো চাবলৈ মিছ নকৰিব নেক্সট ভিডিঅ'টোত মই আপোনাক দেখুৱাম যদি আপোনাৰ তালিকাত নাম অহা নাই তেন্তে আপুনি কেনেকৈ আপোনাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বা আপোনাৰ তালিকাত নাম কেনেকৈ ভেৰিফিকেশ্যন কৰিব পাৰিব কাৰণ চাওক আপুনি যদি ভেৰিফিকেশ্যন নকৰে তেন্তে আপোনাৰ তালিকাত নাম নাহে আৰু তালিকাত যদি নাম নাহে তেন্তে আপুনি গড়খন লাভ নকৰিব সেই কাৰণে আপুনি অকল জিঅ' টেকিং কৰিলে নহ'ব আপোনাৰ তালিকাত নাম আহিব লাগিব আপুনি গড়খন লাভ কৰিব লাগিব সেই কাৰণে আপুনি নেক্সট ভিডিঅ'টো চাবলৈ মিছ নকৰিব জিঅ' টেকিং গড়ৰ বৰ্তমান ভেৰিফিকেশ্যন চলি আছে কেতিয়া আপোনাৰ নাম ভেৰিফিকেশ্যন হ'ব কেতিয়া আপোনাৰ নামটো পৰিৱৰ্তন কৰা হ'ব সেইটো আপুনিও নাজানে সেই কাৰণে আপুনি এইটো চেনেলৰ প্ৰত্যেকটো ভিডিঅ' চাবলৈ মিছ নকৰিব কাৰণ জিঅ' টেকিং গড়ৰ বহুকেইটা আপডেট আছে বৰ্তমান ভেৰিফিকেশ্যন চলি আছে যিটো আপডেট আহে সেই আপডেটত মই আপোনাক ভিডিঅ' বনাই দেখুৱাওঁ সেইকাৰণে আপুনি প্ৰত্যেকটো ভিডিঅ' চাবলৈ মিছ নকৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব